ককা আপুনি মোৰ লগত আহি থাককচোন, আপোনাক সবকে লগ লগাই দিম মই মুলে সদা ফুলে সদা কাহক। বৰ ফেণ্টাষ্টিক জেগা দেই দক্ষ। আৰু এয়া চাওক ককা, আমাৰ এইবোৰ ৰাস্তা। আমি আবেলি টাইমত এইফালে ফুৰিবলৈ আহোঁ, আকৌ ক'বলৈ টাউন চাউন গ'লে এইফালেদি অহা যোৱা কৰোঁ। এই ৰাস্তাবোৰ কেঁচা যে, ঢেলাই কেতিয়া হ'ব এইবিলাক হয়? গম নাপাওঁ দেই ককা, চৰকাৰেহে জানিব কেতিয়ানো এইবিলাক ঢেলাই কৰিব। বৰষুণ দিলে ইমান দিগদাৰ হয়, গোটেই গেলা বোকা, অহা যোৱা কৰিব নোৱাৰি নহয়। বিজেপি চৰকাৰক কথাটো মই জনাব লাগিব। ককা এইখন চাওক, এইখন হৈছে আমাৰ নদী, দেখিছে নাই? দেখিছো তই মোক কণা পাইছ নি? এইখনত মাছ চাছ আছে নাই? আছে ককা, এইখনত ঢেৰ মাছ আছে। এবাৰ আমি বৰশী বাবলৈ আহিছিলো নহয়, পপায়ে মই আৰু মুলে সদায়। এই তিনিটা দিনটো বৰশী বালো, বৰ ডাঙৰ বৰালি মাছ এটা পালো, ঘৰলৈ লৈ গলো। আৰু ঢেৰ মাছ পাই ইয়াত। হয় নি? চুইয়া পিন্ধি থকা হলে মই একে জাপে নামিয়ে গলোহেঁতেন, গোটেই মাছ ধৰি গোট পাত যাইলোহেঁতেন ইয়াত এতিয়া। হয় নি ককা? তেতিয়াহ'লে ঘৰৰ পৰা আহোঁগে, আকৌ কাপোৰটো সলাই দুইটাই মাছ ধৰিম। নাই ভেবেলা, এইবিলাক কাৰবাৰ কৰি নাথাকো, বেলেগ জেগা চাওঁগে ভজংপ। ককা এডোখৰ কিমান ডাঙৰ জেগা দেখিছে নাই? এডোখৰতে মই বাইক শিকিছিলো প্ৰথমতে। এই পপাই মোক ইয়ালৈ লৈ আনিছিলে, ইয়াতে মোক বাইক শিকাইছিলে। মই 1 চকা দাঙি দিছিলো নহয়। ইয়াত বৰ ভাল যিটি খেলিবলৈ কৰিবলৈ শিকিবলৈ। কিমান ডাঙৰ দেখিছে নাই এখন প্লেগ্ৰাউণ্ড? তহঁতি ইয়াত কিবা কিবি খেল নাই, কাবাডী চাবাডী? ককা খেলো। আমি গোটেই গাঁৱৰ সৰু ল'ৰাবোৰে আহি ইয়াতে খেলো আবেলি টাইমত, ভলীবল, ফুটবল, ক্ৰিকেট। বঢ়িয়া, তেতিয়াহ'লে বৈ আৰু দেখুৱাবি। আৰু ককা এডোখৰ চাওক, এডোখৰ বৰ ধুনীয়া জেগা। এই গৰমত ইয়াত থাকিবলৈ বৰ ভাল নহয়, গোটেই গছ আছে, ছাঁ আছে, ইয়াত বহি থাকিবলৈ বৰ ভাল। আমাৰ গাঁৱলৈ আইচক্ৰীমলা বৰফলাবোৰ আহিলে ইয়াতে বহি থাকে। আমি আহি ইয়াৰ পৰাই কিনি নিওঁ। ৰাস্তা দেখিছে নাই কেনেকুৱা খোৱা মুখোৱা? ভেবেলা একদম ঠিক কলি তই। ৰাস্তা যিটো ৰাতি আন্ধাই মুন্ধাই আহিবলৈ হলে উজত খাই পৰি দাঁতে মুখে ভাগিব চব। ককা আহক। এইটো কাৰ ঘৰহে চিনি পোৱা নাই মই ভেবেলা? এইটোহে ভেদাইলতাহঁতৰ ঘৰ। তহঁতৰ ইয়াত ভেদাইলতাবোৰ ঘৰো থাকে নেকি? বৈচোন যাওঁ, এক মুঠিমান লৈ আনোগে, ঘৰত পতাত দি পিচি চাটনি বনাব লাগিব। ককা মই সেই খোৱা ভেদাইলতাৰ কথা কোৱা নাই। এইটো মানুহৰ নাম, মোৰ লগৰ এটাৰ নাম ভেদাইলতা, তাৰ ঘৰ এইটো। ৰাম কৃষ্ণ, তাক আৰু নাম বিচাৰি নাপালে নি দিবলে? জানো পাই, মাক বাপেকেহে দিছে কি নাম এইটো। আৰু ককা একেবাৰে শেষত হৈছে এইটো আমাৰ মুলে সদাৰ ঘৰ। এডোখৰত থাকিবলৈ বৰ ভাল লাগে। মই কেতিয়াবা আহি এই চকীখনতে বহি থাকো নহয়। এইটো এনি মুলেচক ঘৰ। মাতি দেচোন মুলেচক, মই লগ কৰি যাওঁ ফটকে। ৰ'ব মাতি দিছো। মুলে সদা, এই ঘৰত আছে নাই? আমাৰ ককা আহিছে, আপোনাক চাওঁ বুলি কৈছে, এইফালে আহক। ভেবেলা কাইটি তুমি? ককা আপুনিও আহিলে? নমস্কাৰ ককা, আহক ভিতৰতে বহি। নাই মুলেচন নবহো, বৰ গৰম উঠিছে। তোমাৰ কথা ভেবেলা মুখত বৰ শুনিলো, বোলে তুমি গোটেই সংসাৰখনত দোকান দিয়া, গোটেই ফাকুৱা বম ফটকা মাছ ধৰিবলৈ যোৱা বোলে খুব। তাকে শুনি মই ৰবই নোৱাৰিলো, বোলো চাই আহোংগেচোন মুলেচক কোনটো ইমান ভেবেলাৰ লগত বোলো যোগদান দিয়ে। ককা বিশেষ একো নাই, এনেই অলপমান ফূৰ্তি ফাৰ্তা কৰি থাকো। ভেবেলাৰ লগত বৰ ভাল লাগে নহয়, তাৰ লগতে চব কওঁ, আম পাৰিবলৈ যাওঁ, সাঁতুৰিবলৈ যাওঁ, চব তাক ময়ে শিকোৱা। কৈছে বাৰু, সি মোক চব কথা কৈছে, বোলে মুলে সদায় মোক গুৰু চব শিকাই বোলে। বৰ ভাল পালো দেই শুনি। আৰু তুমি বোলে গাহৰিও কাটা? ককা মই গাহৰিও কাটো নহয়। এনেকে চলিবলৈ বৰ দিগদাৰ হৈ যায়, কিবা এটাতো উপাৰ্জন লাগিব। গাহৰি বিজনেছটোকে ধৰিলো। এতিয়া তাকো অৱস্থা বেয়া, লকডাউন দিলে গাহৰি চাহৰি বিক্ৰী নাই, ঘৰতে এনে বহি আছো আৰু। একো নাই দিয়া, এইবিলাক চব ভাল হৈ যাব। মোৰ আশীৰ্বাদ আছে নহয় তোমাৰ লগত। আৰু এচুত বডি মানে ঠিককে বনাই থৈছে ন, একদম ডেকা লোৱা। ককা এইবিলাক বডি মই বনাও বুলি বনোৱা নাই নহয়। গাহৰি চাহৰি দাঙি থাকো নহয়, এইবিলাক ডঙা মেলা কৰোতে অট'মেটিক বনি গ'ল। হ'ব দিয়া, বৰ ভাল কথা। এতিয়া মই আহিছো দেই, একদম মানে খোজকাঢ়ি ভৰিত থদোৱা লাগি গ'ল নহয়। ককা যায় নি আপুনি? নবহিলেও নোসোমালেও চাহ অকমানো নাখালে পটককে যায় নে? মোলে চব বেয়া নাপাবা দিয়া, বেলেগ এদিনাখনি খাই যাম। এতিয়া দেৰি হৈছে নহয়, বহুত দেৰি ফুৰিলো আৰু ঘৰলৈ যাওঁ। হ'ব দিয়ক তেতিয়াহ'লে, এতিয়া যাওক। ভেবেলা ককাক ভালকে নিবা আকৌ দেই। ঠিক আছে মুলে সদা। ইয়াৰ ওপৰত মোৰ ফুল বিশ্বাস আছে, ই নিজে মৰিলেও মোক মৰিবলৈ নিদিয়ে। পাপা, ককা ভাগৰ বোলে ভাগৰ লাগিছে, ভোক লাগিছে। মাক ভাতটো বাঢ়িবলৈ কোৱাগে, যোৱা। হয় নি? ভাতটো হৈ আছে, মই বাঢ়িবলৈ কওঁগে ৰ মাৰক।
তেন্তে ৰাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো। যদি চাই ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ গাঁওখন চাই কেনেকুৱা পালে ক'ব দেই। আজিলৈ ইমানতে বিদায়। বেটেৰী মোৰ একদম ল' হৈ গ'ল দেই, অৱস্থা বেয়া।